নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম মাটিবাৰী হিচাপ কেনেকৈ কৰিব বা মাটিৰ জোখমাখ কৰি হিচাপটো কেনেকৈ উলিয়াব। আজিকালি মানুহে ভাবে যে মাটিৰ হিচাপটো বহুত টান, বহুত মানুহ আছে এনেকুৱা যে মাটিৰ হিচাপটো নাজানে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সহজ পদ্ধতিৰে আপোনালোকক দেখুৱাই যাম। আপুনি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব বন্ধুসকল। আৰু এটা ৰিকুৱেষ্ট বন্ধুসকল, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেধৰণৰ হেল্পফুল তথা ইনফৰ্মেশ্যন ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ইয়াৰ আগতে বন্ধুসকল এটা কথা জানিব লাগিব যে লেচাৰ বিষয়ে আপুনি জানেনে নাই, বা লেচাৰ বিষয়ে আপুনি প্ৰথমতে জানিব লাগিব। এক লেচা হ'বলৈ হ'লে আপোনাৰ কিমান মাটিৰ প্ৰয়োজন হ'ব, বা কাঠা এক কাঠা মাটি হ'বলৈ হ'লে আপোনাৰ কিমান মাটিৰ প্ৰয়োজন হ'ব বা কিমান লেচা হ'ব। এনেকৈ লেচা, কাঠা আৰু বিঘা সম্পৰ্কে আপুনি ভালকৈ আগতীয়াকৈ বুজি নল'লে আপুনি হিচাপ কৰিবলৈ অসুবিধা পাব। গতিকে এইখিনি মই আপোনালোকক আগতীয়াকৈ লেচা আৰু কাঠা আৰু বিঘা এই তিনিটা বস্তুৰ বিষয়ে জানিব লাগিব, তেতিয়াহে আপুনি সহজ পদ্ধতিতে আপোনাৰ মাটি বাৰীৰ হিচাপটো উলিয়াব পাৰিব। বন্ধুসকল চাই লওক, এক লেচা ইকুৱেল টু 144 বৰ্গফুট আৰু এক কটা ইকুৱেল টু 20 লেচা, এক বিঘা ইকুৱেল টু 100 লেচা। এনেকৈ ওলাই লোৱাৰ পিছত আপুনি হিচাপটো সহজতে ওলাই ল'ব পাৰিব। এতিয়া বন্ধুসকল হিচাপটো কেনেকৈ কৰিব আহক আমি হিচাপটো জানি লওঁ। আপোনালোকে স্ক্ৰীনত দেখা পোৱা আয়ত আকাৰেৰে সম্পূৰ্ণ প্ৰচেছ বুজাই যাম, সহজ পদ্ধতিৰে বুজাই যাম। আপোনালোকে খালি বুজি ল'ব, ভালকৈ বুজি ল'ব যে কেনেকৈ কৰিব লাগে। প্ৰথমতে আপুনি চাব লাগিব দিক আৰু প্ৰস্থ, অথবা দিক আৰু বহল। দিকটো চাব আৰু বহলটো চাব, বহল কিমান আছে আৰু দিকটো কিমান আছে। আপোনাৰ মাটিৰ দিকটো জুখি ল'ব আৰু বহলটো জুখি ল'ব। মই আপোনালোকক আয়ত আকাৰেৰে এনেকৈ বুজাই আছোঁ, আপোনালোকে চাই থাকিব। প্ৰথমতে আপুনি গড় দিকটো ওলাই লওক। 125 ফুট আৰু 130 ফুট প্লাছ কৰি দিলোঁ। প্লাছ কৰি দিয়াৰ পিছত 2ৰে হৰণ কৰি দি আপোনাৰ এইখিনি ওলাইছে 127.5। এতিয়া আপুনি গড় পতালি দুটা যোগ কৰি দিব লাগিব। 60 প্লাছ 75, 60 এফালে আছে আপোনাৰ 75, এই দুটা যোগ কৰি আপুনি 2ৰে হৰণ কৰি দিলে আপোনাৰ ওলাই আছে 67.5। এতিয়া 127.5 আৰু 67.5 পূৰণ কৰিলে ওলাব 86,062.5 ইমান ওলাইছে। এতিয়া 144ৰে হৰণ কৰি দিলে আপোনাৰ ওলাব, এইখিনি হৈছে আপোনাৰ এতিয়া আপোনাৰ 59.76। এইখিনি মাটি আপোনাৰ ওলাই গৈছে। তো বন্ধুসকল 144ৰে হৰণ কৰিছোঁ মানে আপোনাক যদি অসুবিধা হৈছে বুজা, তেতিয়াহ'লে 144 ক'ৰ পৰা আহিছে, 144 আহিছে আপোনাৰ এক লেচা ইকুৱেল টু 144 বৰ্গফুট। গতিকে ইয়াৰ 144ৰে হৰণ কৰি 59.76 মাটি ওলাইছে। গতিকে বন্ধুসকল এনেদৰে আপোনালোকে ঘৰতে বহি মাটিৰ জোখমাখ কৰি হিচাপটো উলিয়াব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো কেনেকৈ লাগিছে, যদি ভাল লাগিছে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব। আৰু বন্ধুসকল যদি বুজিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব, নিশ্চয় আপোনালোকক সহায় সহযোগিতা কৰা হ'ব।